Hello everyone, welcome back to my channel. যোৱাটো ভিডিঅ'ত মই কৈছিলোঁ যে আমি ফেমিলিৰ সৈতে মানে মা দেউতা আৰু মই মানে আমি যাম শিৱসাগৰলৈ গৈ আছোঁ, আমি অহাকালি যাম। গতিকে আজিৰ ভিডিঅ'টো মানে কেনেকুৱা হ'ব, আমি যিহেতু শিৱসাগৰত যাম ন, তাৰ বাবে যিখিনি প্ৰয়োজনীয় সামগ্ৰী ধৰক এই ৰাস্তাত খোৱা কিবা কিবি সৰু সুৰা বস্তু আৰু তেনেকুৱা আৰু সেইখিনি মানে শ্বপিং কৰিব যাম আৰু মই যাম আৰু মা নাযায়, মাৰ যিহেতু ঘৰত কাম থাকে সেইকাৰণে মা নাযায়, দেউতাৰো বেলেগ কাম আছে, দেউতাও যাব নোৱাৰে, ময়ে যাম। যিহেতু মোৰ মানে কম্পিউটাৰ ক্লাছ আছে, একেলগে ক্লাছত যাওঁতে মানে সেইখিনি সৰু সুৰা ক'ত কি মানে কিনিব লাগে সেইখিনি আৰু যোনটো মানে বেকগ্ৰাউণ্ড চাউণ্ড আহি আছে ন, এই ছাগলীৰ মাত গৰুৰ মাত সেইবিলাক ইগন'ৰ কৰিব, যিহেতু গাঁৱত থাকোঁ এইবিলাক চাউণ্ডটো আহিয়ে থাকিব, উপায় নাই আৰু তেনেকৈ। আৰু আজি মানে পেকিঙো কৰিব আছে আৰু আমাৰ ঘৰত এনেকৈ বেকগ্ৰাউণ্ড যে চাউণ্ড আহিছে এইবিলাক হাল্লাবিলাক সেইবিলাক পায়ে থাকিব, উপায় নাই। যিহেতু মা গাঁও প্ৰধান হয়, তেনেকৈ মানুহ আহি থাকে, দেউতাও ৰাজনীতিৰ লগত জড়িত মানুহ আহিয়ে থাকিব, গতিকে এইবিলাক চাউণ্ড পাই থাকিব, উপায় নাই আৰু। মই ভ্লগ বনালে এই বহুত কাৰণ বুলি কৈছিলোঁ নহয় ইয়াৰ আগৰ ভিডিঅ'টোত, মানে ভ্লগ কিয় নবনাওঁ এইবিলাকে কাৰণ, মানে এনেকুৱা নহয় যে মই ভ্লগ বনাই থাকিম মানে শান্তিত বনাব পাৰিম, তেনেকুৱা নহয়। মানুহ আহিয়ে থাকিব, মানুহ আহিবই দিয়কচোন, মানুহ আহিয়ে থাকিব, তাৰ মাজতে মই ভ্লগ বনাই থাকিম, কিন্তু আপোনালোকে যাতে এই বেকগ্ৰাউণ্ড চাউণ্ডখিনি ইগন'ৰ কৰে, সেইটোৱে। বাকী মোৰ আজি বহুতখিনিয়ে কাম আছে, পেকিং কৰিব আছে। যিহেতু আমি দুদিনৰ কাৰণে যাম চাগে, দুদিনৰ কাৰণে গ'লে কাপোৰ কানি মা দেউতা আৰু মই তিনিওৰে আমাৰ কাপোৰ কানিখিনি পেকিং কৰিব আছে আৰু। গা পা ধুই একদম পূৰা ৰেডি হৈ মানে আহিলোঁ, স্কিন কেয়াৰো কৰিলোঁ, কিন্তু ইমানখিনি আৰু দেখাই নাথাকিলেও যিহেতু ভিডিঅ'টো বহুতখিনি দীঘল হৈ যাব। আৰু আজি মোৰ বহুতখিনি কামো আছে। অলপ আগতে দেউতাই ফোন কৰি ক'লে তেওঁৰো কাপোৰ কিছুমান মানে চাৰ্ট পেণ্ট এইবিলাক ইস্ত্ৰি কৰিব লাগে, গতিকে এতিয়াতো টাইম নহ'ব, এতিয়া মই ক্লাছত যাম, গতিকে আহি কিনে মই চবখিনি কৰিম, আপোনালোকক দেখাম বাৰু। কিন্তু মানে কি স্কিন কেয়াৰ কৰাটো এতিয়া দেখুওৱা নহ'ল, যিহেতু একদম মানে দৌৰা দৌৰি হৈছে। মই বাৰু যদি আপোনালোকে চাব বিচাৰে মই স্কিন কেয়াৰ কেনেকৈ কৰোঁ বা কি কি প্ৰডাক্ট ইউজ কৰোঁ, তেতিয়াহ'লে আপোনালোকে কমেণ্টত জনাব, মই তাৰো এটা শ্বৰ্টছ বনাই আপলোড দিম। যিহেতু মই নিজে গাড়ী চলাই যাম, ভিডিঅ'টো কৰি থকা নহ'ব তেনেকৈ, গতিকে মানে মই স্কুটি লৈ যাম, যিহেতু ভিডিঅ' তেনেকৈ কৰাটো প্ৰব্লেম হ'ব। গতিকে একদম একেবাৰে ক্লাছত লগ পাম, ক্লাছতো গোটেই শ্বুট কৰিব নোৱাৰোঁ যিহেতু ক্লাছটো চলি থাকিব, ক্লাছত গৈ কিনে লগ পাম। ক্লাছ মই অলৰেডি কৰিলোঁ, কিন্তু ক্লাছত মোৰ শ্বুট কৰিব নহ'ল, যিহেতু দৌৰা দৌৰি হৈছিল, মই ঘৰৰ পৰা যাই পাওঁতে মোৰ লেট হৈ গ'ল। আৰু এতিয়া মই গৈ আছোঁ শনি মন্দিৰলৈ, যিহেতু আজি শনিবাৰ, আৰু এইটোৱে হৈছে শনি মন্দিৰটো। এতিয়া ভিতৰত চাকি জ্বলাম, তাৰ আগতে দোকানৰ পৰা চাকি লওঁ। মই বাৰু প্ৰত্যেক শনিবাৰে নাহোঁ, যেতিয়া ক্লাছ থাকে তেতিয়া আহোঁ বাৰু। আপোনালোকে কোনে কোনে শনিবাৰে শনি মন্দিৰত এনেকৈ যায় কমেণ্টত জনাবচোন। চাকি জ্বলালোঁ, সেৱা কৰিলোঁ, এতিয়া মই প্ৰসাদ খাই আছোঁ। প্ৰসাদখিনি খোৱাৰ পিছত মই ডাইৰেক্ট যাম, যিখিনি মানে মোৰ বজাৰ কৰিবলগীয়া আছে সেইখিনি কৰিবলৈ যাম। মই এয়া শ্বপিং মললৈ পাই গ'লোঁ। এতিয়া মোক মায়ে বজাৰ কৰিব দিছে খোৱা বস্তুৰ, কিন্তু মোৰ বাৰ বাৰ এই কাপোৰখিনিৰ ওপৰতহে চকু গৈ আছে। মই বাৰু কাপোৰ নিকিনো, যিহেতু মায়ে খোৱা বস্তু নিব দিছে, কাপোৰ নিলে মোক ফালিব ঘৰত। এনেই জাষ্ট চাইছোঁ আৰু, কাপোৰ দেখিলে চাব মন যায়েই আৰু, উপায় নাই। আৰু এয়া কি কি খোৱা বস্তু নিব লাগে সেয়াও চাই আছোঁ। মই বাৰু বেছি খোৱা বস্তু লোৱা নাই, যিহেতু আমি ৰাস্তাত গৈ থাকিলে এনেও গাড়ী ৰখাই কিনিব পাৰি, যিখিনি আৰু মানে লাগে সেইখিনিহে লৈছোঁ জাষ্ট, বাকী তেনেকৈ একো লোৱা নাই। আৰু এয়া মেগী লৈছোঁ, ৱাইপছ লৈছোঁ, বাকী তেনেকৈ একো নলওঁ, বাকীখিনি মায়ে ল'ব বুলি মোক অলপ আগতে ফোন কৰি কৈছেই। আৰু এয়া লগে লগে মই আহি পালোঁ ঘৰ, তাত মানে বেছিকৈ শ্বুট কৰি নাথাকিলোঁ, কাৰণ ইমান গৰম আৰু মায়ে বাৰ বাৰ ফোন কৰি আছে, কাৰণ ঘৰত বহুত কাম আছে। আৰু এই আহিয়ে কাপোৰ কানি ওলাই ল'লোঁ। আমাৰ এই দুটা বেগত বাৰু আমি বেছি বেগ লোৱা নাই, যিহেতু আমি 3জন মানুহ আৰু আমি দুদিনহে থাকিম, গতিকে মোৰ পেকিং অলৰেডি গোটেইখিনি শেষ হৈছে, এতিয়া কেৱল খোৱা বস্তুখিনি ল'ব আছে। গোটেইখিনি পেকিং চেকিং হৈ গ'ল, য'ত যি ভৰাব লাগে ভৰালোঁ, বাকীখিনি যদি কিবা ৰৈ যায় মই ৰাতিপুৱা আৰু এবাৰ চেক কৰিম বাৰু, টাইম নহ'ব তথাপিতো আৰু চেক কৰিব লাগিব। বাকী আজিৰ ভিডিঅ'টো ইয়াতেই মই শেষ কৰিছোঁ, ঘৰত আলহীও আহিছে, গতিকে ইমান আৰু শ্বুট কৰি থাকিব নোৱাৰি। আকৌ নতুন ভ্লগত আপোনালোকক লগ পাম, নতুন ভ্লগ মানে এতিয়া যিহেতু শিৱসাগৰত যাম তাৰেই কিছুমান ভ্লগ দি থাকিম, আপোনালোকে মৰম দিব বুলি আশা কৰিলোঁ। বাই বাই।